নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰে আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ দিনটো কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। শনিবাৰে অসম বন্ধৰ ঘোষণা, চাকৰি নিযুক্তি পৰীক্ষা কোনখন বিশ্ববিদ্যালয়ে পাতিব, ভাৰতৰ নিমখৰ নাটনি, ৰাজ্য চৰকাৰে কেবিনেট বৈঠক, এইকেইটা বিষয়ে আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শনিবাৰে অসম বন্ধ ঘোষণা কলিতা জনগোষ্ঠী সংগঠনসমূহৰ। শনিবাৰে অসম বন্ধ ঘোষণা কৰিছে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে। শনিবাৰে পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈকে মুঠ 10 ঘণ্টীয়া চকা বন্ধ আহ্বান জনাইছে সংগঠনটোৱে। তেওঁলোকৰ লগতে সহযোগিতা আগবঢ়াইছে জনগোষ্ঠীৰ কেইবাটাও সংগঠনে। তেওঁলোকে আহ্বান জনোৱা এই বন্ধৰ মূল দাবী ক্ৰমে কলিতা জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণ, প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা স্বায়ত্তশাসিত পৰিষদৰ গঠন কৰা, কলিতা উন্নয়ন পৰিষদ গঠন কৰা, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা, কলিতা জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাৰ চাকৰি, আনুষ্ঠানিক প্ৰতিষ্ঠানৰ 30% আসন সংৰক্ষণ কৰা। এই আহ্বানৰ পাছতো যদি তেওঁলোকে দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়া সংগঠনটোৰ নেতৃত্বই। অৱশ্যে এই বন্ধৰ সময়ত জৰুৰীকালীন সেৱা চলাচল অব্যাহত থাকিব বুলি তেওঁলোকে জনায়। দ্বিতীয় আৰু গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে ভাৰতবৰ্ষত হ'ব নিমখৰ নাটনি। কৰোনাৰ ভয়াৱহতাৰ মাজতে প্ৰতিগৰাকী ভাৰতীয়লৈ এক দুখজনক খবৰ। মানৱ জীৱনৰ খাদ্যাভ্যাসৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয় সামগ্ৰী হ'ল নিমখ। নিমখৰ অবিহনে আমি খাদ্য প্ৰস্তুত কৰিব নোৱাৰোঁ। নিমখৰ অবিহনে খাদ্য প্ৰস্তুত কৰিলে সেয়া সুস্বাদু নহয়। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এক খবৰে প্ৰতিগৰাকী ভাৰতীয়ক কঢ়িয়াই আনিছে দুখৰ বাৰ্তা। উল্লেখযোগ্য যে 2018 বৰ্ষ আৰু 19 বৰ্ষ ভাৰতবৰ্ষৰ উৎপাদন হৈছিল 300 লাখ টন নিমখ আৰু ইয়াৰে 260 লাখ টন নিমখ উৎপাদন হৈছিল গুজৰাটত। লক্ষাধিকভাৱে বিগত বৰ্ষত হোৱা অতিপাত বৰষুণ আৰু চলিত বৰ্ষৰ মাৰ্চৰ পৰা হোৱা লকডাউনৰ বাবে 35% হ্ৰাস পাইছে। সেয়েহে আশা কৰা হৈছে আগন্তুক বৰ্ষত ভাৰতবৰ্ষৰ বজাৰত নাটনি হ'ব নিমখ। ভাৰতত নাটনি হ'ব অত্যাৱশ্যকীয় সামগ্ৰী নিমখ। বিশ্বৰ ভিতৰতে নিমখ উৎপাদন ক্ষেত্ৰত ভাৰতবৰ্ষত আছে এক সুকীয়া স্থান। আনহাতে ভাৰতত উৎপাদিত নিমখৰ 75% উৎপাদন হয় গুজৰাটত। কিন্তু কৰোনাকালীন লকডাউনৰ অতিপাত বৃষ্টিপাতৰ গুজৰাটত হ্ৰাস পাইছে নিমখৰ উৎপাদন। আনহাতে বন্ধ হৈ আছে বহুতো নিমখ উৎপাদন কৰাৰ কাৰখানা। সেয়েহে পৰ্যবেক্ষণৰ মতে ভাৰতবৰ্ষৰ বজাৰত নিমখৰ নাটনি হোৱা আকাংক্ষা কৰিছে। তৃতীয় খবৰটো হৈছে চাকৰি নিযুক্তি পৰীক্ষা এতিয়াৰ পৰা পাতিব বিশ্ববিদ্যালয়ে। একাংশ ব্লেংকলেছ কোম্পানীৰ পৰীক্ষা অনুষ্ঠিত কৰা বুলি ৰাজ্যত প্ৰায় অভিযোগ উত্থাপন হৈছিল। লগত ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া নিকা কৰাৰ উদ্দেশ্যেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাতিব আৰক্ষী, হোমগাৰ্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা। গুৱাহাটী বিশ্ববিদ্যালয়ে পাতিব উদ্যোগ আৰু বাণিজ্যক দক্ষতা বিকাশৰ, পৰিবহণ আৰু আবকাৰী, বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা। শিলচৰ অসম বিশ্ববিদ্যালয়ে পাতিব সমাজ কল্যাণ আৰু ছইল কনজাৰ্ভেশ্যন নিযুক্তিৰ পৰীক্ষা আৰু তেজপুৰ বিশ্ববিদ্যালয়ে পাতিব জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা। IAS প্ৰশ্নকাকত ফাদিলৰ পিছতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা ৰাজ্যত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে। ৰাজ্যৰ 4খন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰে। এতিয়াৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু শিলচৰ অসম বিশ্ববিদ্যালয় অনুষ্ঠিত কৰিব যিকোনো চাকৰিৰ নিযুক্তি পৰীক্ষা। 4 নম্বৰ আৰু শেষৰ খবৰটো হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সিদ্ধান্তসমূহ কি কি? খানাপাৰস্থিত অসম প্ৰশাসনিক প্ৰাদাধিক আইন মহাবিদ্যালয়ৰ ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কেইবাটাও সিদ্ধান্ত ঘোষণা কৰে। ঘোষণাসমূহ হৈছে চৰকাৰী বিভাগীয় সকলো নিযুক্তিৰ পৰীক্ষা বাহিৰৰ ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া ব্যৱস্থাটো আজিৰ পৰা অন্ত পৰিল। কোনো ধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠানক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব। কোনো বিশ্ববিদ্যালয় নাইবা বিভাগে নিজেই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। সদৌ বড়ো কাছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যাদেশ আজি বিল হিচাপে কেবিনেটত পাছ কৰিছে। বড়ো ভাষাৰ সহযোগিতা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। ব্ৰিটিছি নিৰ্বাচনৰ অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উন্নয়ন পৰিষদৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 25ৰ পৰা সৰ্বাধিক 45 গৰাকীলৈ বৃদ্ধি কৰা হৈছে। BTAD এলেকাৰ ছাইন বোৰ্ডসমূহৰ বড়ো ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বৰ নিয়ম অনুসৰি অসম লোকসেৱা আয়োগৰ এগৰাকী মহিলা সদস্য থাকিব বুলি নিয়ম আছিল, যদি এতিয়া প্ৰয়োজন সাপেক্ষে বেছি থাকিব পাৰিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ 428খন চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনত থকাৰ ব্যৱস্থা, পুৱা আহাৰ, দুপৰীয়া আহাৰ আৰু ইউনিফৰ্মৰ ৰাজ্য চৰকাৰে বহন কৰিব। মাজুলীত ফৰেষ্ট বিভাগৰ পৰা 2টা ৰেঞ্জৰ কাৰ্যালয় আৰু 4টা মাণ্ডলিক কাৰ্যালয় গঠন কৰা হ'ব। কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত স্বীকৃতিপ্ৰাপ্ত আত্মসহায়ক গোটসমূহৰ 25,000 টকাৰ পৰিৱৰ্তে 50,000 টকা সাহায্য প্ৰদান কৰা হ'ব। মহা অধিবক্তাৰ পদমৰ্যাদা কেবিনেট পৰ্যায়লৈ উন্নতি কৰা হৈছে।